যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান নমস্কাৰ বন্ধুসকল, সকলোকে পাঠকবোৰক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি যাব লৈছোঁ বোকাতাত আমি চামগৈ পাখৰ বেঙেনা গছ। এইজোপা প্ৰায় 685 বছৰ পুৰণি গছ আৰু পৃথিৱীৰ ভিতৰত এজোপাই আছে। সেইজোপা আমি চাবলৈ ওলাইছোঁ। ইয়াত দেখিছে চাইকেল ৰেডি আছে। মোৰ লগত যাব বিজিত মই আৰু আমাৰ লগৰ 4জন যাব। সেইকেইজন অলপ আগত ৰৈ আছে। তাকে বলক যাওঁ। বন্ধুসকল, আমি বৰ্তমান কল্যাণী ফিল্ডৰ ওচৰত আছোঁ। ইয়াত দেখিছে আমাৰ ল'ৰা কয়া 4জন ৰৈ আছে আগত। আজি আমি 6জনীয়া চাইকেল যাত্ৰা হ'ব। আজি এয়া শচীন দা যাব, তিৱাশিষ যাব, 3জন আছে দেখিছে। এয়া আমাৰ তিৱাশিষ, এয়াই মেইনজন দেখিছে। আজি জুই লাগিব নে কেনেকুৱা লাগিব? মজা। এয়া শচীন দা, ধামাকা আজি। এয়া তোমাৰ নামটো? হিমাংশু। হিমাংশু যাব। এয়া বিজিত। বন্ধুসকল, আমাৰ লগত যোৱা 5 নম্বৰজন হয়জন, সেইজনৰ আমি লগ কৰিলোহি। এতিয়া আমি 5জন একেলগে যাম। এয়া দেখিছে এয়া আমাৰ তিৱাশিষ, এজন মেইনজন আৰু এজন মেইনজন। এয়া দেখিছে এয়া আমাৰ বিজিত, সেইজনো মেইনজন। ভাত কাম দিয়ে নহ'ব আমাৰ ইয়াৰ লগত 5জন যাব দেখিছে। তেওঁলোকৰ লগত আমি যাম। এতিয়া বৰ্তমান আমি ফটো মাৰি পেলাই এতিয়া আৰু আগবাঢ়িম। তো বন্ধুসকল, এয়া আমি যাবলৈ ওলাইছোঁ। তো ব'লক গৈ থাকোঁ। তো বন্ধুসকল, এয়া দেখিছে চাৰ্ট সলাইছে আমাৰ তিৱাশিছে, আমাৰ এজন মেইনজন। এয়া দেখিছে ড্ৰেছটো চেঞ্জ কৰি লৈছে। ডেলিভাৰী দিয়া মানুহ নাই এজন দেখিছে। তাকে আজি এজনক পৰীক্ষা চৰীক্ষা দি ওলাইছে আজি আজৰি হৈ পেলাই। তাৰপিছত এজন যাব কেদাৰনাথ। বন্ধুসকল, এতিয়া আমি চাৰিং হাফলুটিং পাৰ হৈ আহিছোঁ। এয়া দেখিছে মোৰ চাইকেলখন অলপ প্ৰব্লেম হ'ল। চাইকেলখন পৰিলে, পৰাৰ পিছত হেণ্ডেলডাল অলপ বেকা হ'ল। এয়া দেখিছে হেণ্ডেলডাল অলপ বেকা হ'ল। আৰু অলপ আগত এওঁলোক ক'ৰ পৰা আহিছে? ডিমুৰ পৰা জুলিলে যাব এওঁলোক দেখিছে। এওঁলোকো প্ৰব্লেম হোৱাৰ বাবে আমাৰ লগৰ কেইজনে সহায় কৰিবলৈ গৈছে। দেখিছে বহুত দিগদাৰ হৈ যায়, যিহেতু আমাৰ চাইকেল ইয়াতে ৰখাইছোঁ। ৰখাই পেলাই লগৰকেইজনক অলপ হেল্প কৰিবলৈ গৈছে। এয়া দেখিছে লগৰ, সেয়া মোৰ চাইকেলখনত হেণ্ডেলডাল বেকা বাবে হেণ্ডেলডাল অকণ পোনাই মেলি লওঁ, তালৈকে নিছে। তো বোলক ইয়াতে তাহাঁতৰ চাইকেলৰ গিয়াৰ বক্সটো ভাগিলে। দেখিছে মেৰামতি কৰি আছে। এওঁলোকৰ চাইকেল এয়া ঠিক হ'ল। তো আমিও যাবলৈ ওলাইছোঁ আৰু এয়া দেখিছে চাইকেল মোৰখনো হ'ল, মোৰখনো ঠিক কৰি ল'লোঁ। ঠিক ঠাক কৰি এতিয়া যাবলৈ ওলাইছোঁ আমি। এয়া শচীন দাহঁত আহিছে, বাকী তিৱাশিষত এয়া গ'ল। এয়া দেখিছে সিহঁতি গৈ আছে, ময়ো যাওঁ। তিৱাশিষে এয়া চাহ খাবলৈ লৈছে, আমিও খাম লগতে। এয়া শচীন দা বহিছে, আমাৰ এইটো বডি চক। এয়া শচীন দা বহিছে খাবলৈ, আমি খাম আৰু প্ৰসাদ। এইজনটো মেইনজন আৰু নাজানো নহয়।
নাপাব আৰু এইটো আপুনি হেৰি কৰি নিদিব আপুনি এই পাব্লিচিটি কৰি নিদিব হয় নাই মই কি কোৱা বন্ধু সেইটোৱে ৰাম ৰাম পে 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 তেন্তে আমি যাত্ৰা কৰো কি আছিলে বাখৰ বেঙেনা লৈ হ'ব দিয়ক বন্ধুসকল আমি প্ৰায় বাখৰ বেঙেনা গছৰ ওচৰত পালোহি আৰু প্ৰায় 11 কিলোমিটাৰ আছে আমি অলপ ইয়াতে ৰেষ্ট লৈ এতিয়া আমি আগবাঢ়িম বাখৰ বেঙেনা গছ চাবলৈ তো এয়া শচীন দা তাৰপৰা আমাৰ ইয়াত ফটো মাত ব্যস্ত হৈ আছে তাৰপৰা ইয়াত তিবাচিছ আছে তাৰপৰা আমাৰ এইজন মেইনজন কেইটা কৈ দিয়া আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে এই চেনেলটো আপোনালোকে চাৰাক প্ৰেছ কৰি দিব আৰু চাইডতে থকা যে সেই ঘণ্টাটো টিলিং 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 বজাই দিব আৰু আমি এতিয়া যাত্ৰা কৰো সেই পুৰণি গছজোপাৰ মনে মনে চুৰু কৰিম দুটা এটা আপোনালোকে বেয়া নাপাব আৰু দেই আৰু এইটো পাব্লিচিটি হ'ব নালাগে যাতে এই ফেচবুক হোৱাটছআপত ষ্টেটাছ কৰিব নালাগে মই হ'লে বেয়া পাম আকৌ দেই এতিয়া ব'ল যাত্ৰা কৰোঁ আমি আমাৰ কৰ্তব্য দিশে বন্ধুসকল আমি বাখৰ বেঙেনা গছ চাবলৈ গৈ থাকোঁতে এখন জেগা দেখিলোঁ কি সুন্দৰ প্লেচ এইখন চাওক জেগাখন কি ধুনীয়া লাগিছে এইখন আমাৰ এয়া ব্লগ বনাইছে বিচিতে যিহেতু আমি ৰৈ দিলোঁ ৰৈ পেলাই জেগাখন বোলো অলপ চাই ফটো চটো মাৰি লওঁ আৰু আপোনালোককো দেখাওঁ তো সেইবাবে ভিডিঅ'টো কৰিলোঁ আৰু প্ৰায় আমাৰ বাখৰ বেঙেনা গছলৈ আছে 10 কিলোমিটাৰমান আছে আৰু 10 কিলোমিটাৰমান গৈ আমি পাম বাখৰ বেঙেনা গছ তো এইখন প্লেচ দেখাই লৈছোঁ আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে তিবাচিছ পৰিৱেশ চাওক পৰিৱেশটো এবাৰ দেখাই দিওঁ আমি ইয়াত পাই গ'লোহি বাখৰ বেঙেনা গছ দেখিছে ভাল লাগে এইজোপাই এই বাখৰ বেঙেনা গছ তো বন্ধুসকল এইজোপা বাখৰ বেঙেনা গছ দুজোপা আছে প্ৰায় 585 বছৰমানৰ পুৰণি এইজোপা গছ দেখিছে 580 বছৰৰ পুৰণি তো বন্ধুসকল এয়া দেখিছে এইজোপাই গছ সেই 580 বছৰ পুৰণি বাখৰ বেঙেনা গছ দেখিছে এজোপা দুজোপা গছ পৃথিৱীৰ ভিতৰত এই দুজোপাই আছে বন্ধুসকল এতিয়া পাত ওলাইছে দেখিছে কুঁপাত বৰ্তমান পাত ডাঙৰ নাই কুঁপাত ওলাইছে এয়া দেখিছে বন্ধুসকল গছজোপাৰ চাইজ কৰাটো এবাৰ দেখাব চেষ্টা কৰিম চাৰিওফালটো বন্ধুসকল ইয়াত এতিয়া বৰ্তমান বেঙেনা নাই ইয়াত যিহেতু বেঙেনা লাগে এতিয়া পাত কুঁপাত ওলাইছে ইয়াত দেখিছে কুঁপাত ওলাইছে পাত ডাঙৰ হোৱা নাই ডাঙৰ পাত সেইটো আছে সেইটো দেখিছোঁ ডাঙৰ পাত এজোপা বহুত পুৰণি গছ হয় যিটো আপোনালোকে কোনোবা যদি অহা নাই তো আহিব চাবলৈ বন্ধুসকল ইয়াত তিবাচিছ কাটা কৈ দিয়া
এয়াই হৈছে বাখৰ বেঙেনা গছ আমাৰ বুজাই দিয়া আৰু অকণ ভালকৈ মানে কি বুজাব পুৰণা 586 বছৰ 585 86 এনেকুৱা 80 85 86 এনেকুৱা আগতে মোৰ চাই তাত 580 লিখা আছে তাত 580 লিখা আছে 86 মান হ'ব আৰু 86 কিমান হ'ব টোটেল এই গছজোপা বহুত ঔষধি গছ হয় ন হয়নে ঔষধি গছ হয় ইয়াত বেঙেনা লগা নাই এতিয়া বৰ্তমান তো বন্ধুসকল ইয়াত দেখিছে খোৱাত ব্যস্ত আছে মিছল খাই আছে সেও ইয়াত শচীন দা কিবা এটা কৈ দিয়া মিছলটো খাই যাব অঁ অলপ দেই এয়া আৰু এজন আহিছে মিছল খাবলৈ এয়া মিছল খোৱাত ব্যস্ত কেনেকুৱা মিছল ভাল হৈছে নাখায় জ্বলা মিছল জ্বলা নহয় কি মিঠা হ'ব নি বাখৰ বেঙেনা গছৰ গুৰি অকণমান জ্বলা জ্বলা মিছল খাই আছোঁ লগতে আপোনালোকে চেনেলটোৱে ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেল হয় কথাবোৰ কি আছে বনাব মুখত মিছল সোমাই অলপ পিছত চাবাচোন তো বন্ধুসকল এয়া দেখিছে কোঁহপাতৰ লগতে এয়া বাখৰ বেঙেনা এয়া লাগিছে বা কলি আছে এয়া দেখিছে কলি আছে বাখৰ বেঙেনা যিহেতু কলি পেলাইছে ডাঙৰ হোৱা নাই এয়া বাখৰ যোনটো বেঙেনা সেইটো অমিতাটো লিখা হয় অমিতা চিনি পাবই চাগে বহুতে তো বন্ধুসকল এয়া আপোনালোকক দেখাবৰ বাবে আমি যোৰহাটৰ পৰা প্ৰায় 73 কিলোমিটাৰ বাট অতিক্ৰম কৰি আমি বৰ্তমান পাই গ'লোহি বাখৰ বেঙেনা গছ এয়া চাওক এয়া শচীন দাই ব্লগ বনাই ব্যস্ত হৈ আছে চবেই নিজৰ নিজৰ কাম কৰিছে তিবাচিছ তুমি কিবা এটা কৈ দিয়া ভালকৈ আমি ইয়াত বেছি দেৰি নকওঁ আমি ঘূৰি যাবগৈ লাগিব যিহেতু বতৰো বেয়া এয়া দেখিছে বন্ধুসকল বতৰো বেয়া আছে এয়া যিহেতু বৰষুণ কিনকিনে আছে অলপ অলপকৈ সেইকাৰণে আমি ঘৰলৈ উভতিব লাগিব তো যিমানটো পাৰোঁ আপোনাক দেখাব চেষ্টা কৰিছোঁ তো বন্ধুসকল এয়া যিহেতু আমাৰ নৰ্মেল যোনজোপা বেঙেনা সেইজোপাত কাঁইট থাকে এইজোপাত আপুনি দেখিবলৈ পাইছে এয়া কাঁইট নাই কাঁইট চাইট একো নাই এজোপা অকল ডাল আছে এয়া সৰু সৰু ডাল দেখিছে এয়া বেঙেনা লাগিও আছে কলি পেলাইছে ডাঙৰ হোৱা নাই বেঙেনাটো বন্ধুসকল এয়া দেখিছে শচীনে ফটো মাত ব্যস্ত হৈ আছে এয়া আমাৰ তিবাচিছ আমাৰ ফটো মেনটো নাম কি আছিলে অঁ চাহ কৈ দিব তো বন্ধুসকল আমাৰ ফটো মৰা আৰু ভিডিঅ' শ্বুট কৰা সকলোখিনি হৈ গ'ল এতিয়া আমি যিহেতু বতৰটো ভাল নহয় বৰষুণ দি আছে চিপচিপকৈ সেইবাবে আমি ঘৰলৈ উভতিব লাগিব তো ব'লক আমি উভতো তো বন্ধুসকল এতিয়া ভিডিঅ'টো যদি ভাল লাগে তো চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ